নমস্কাৰ গাইজ, সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই কামলৈ বুলি ওলাই আহিলোঁ। কাম মানে মোৰ দাদা এজনৰ গাহৰি গঁৰাল এটা বনাব লাগে। তেনে সৰু হ'লেও যি কি নহওক দাদাজনৰ গাহৰিকেইটা অৱস্থাটো দিনকে দিনকে বেয়া হৈ গৈ আছে মানে কি ধৰ গঁৰাল নাই কাৰণে ৰচাই বান্ধি পেলাই খুঁটিত বান্ধি থ'বলগীয়া হৈছে। আৰু সেই ৰচাই বান্ধাৰ কাৰণে পিঠিবোৰ পূৰা কাটি গৈ আছে। আৰু এটাতো অৱস্থা বেছি বেয়া হৈছে, পূৰা পিঠিটো কাটিছে আৰু কাটাৰ কাৰণে ভৰিত মানে ৰচা বান্ধি পেলাই থৈ দিছে। আৰু ভৰিত যিহেতু ৰচা বান্ধিছে আৰু ভৰিও মানে অলপ কষ্ট পাইছে, সেই গতিকে এটা গঁৰালে বনাই দিয়া যাওক বুলি দাদাজনে ক'লে। এইজনী মাইকী গাহৰি আৰু এইজনী মাইকী গাহৰি যিজনী অৱস্থাটো চাওক। এইটো পূৰা পিঠি কাটিছে, পিঠি কটা গতিকে ইয়াক ভৰিত বান্ধি পেলাই ৰাখিবলগীয়া হৈছে। আৰু এইফালে আছে এইজনীও হৈছে মাইকী গাহৰি। এই মাইকী গাহৰিজনীও পূৰা পিঠি কাটিছে, সেই গতিকে গঁৰাল বনাই থকা হৈছে। আৰু এইফালে আছে এটা মতা গাহৰি। এই মতা গাহৰিটো সেই একেই অৱস্থা, পূৰা পিঠি চিঠি কাটিছে, একদম বহুত কষ্ট খাই আছে গাহৰিকেইটা। এইটো হ'বলৈ গৈ আছে এটা গাহৰি গঁৰাল মানে এইফালে আছে আপোনাৰ 12 ফুট আৰু এইফালে আছে 8 ফুট, 8 বাই 12 এটা গাহৰি গঁৰাল। তাৰ মাজতে এখন গেটখন আছে 3 ফুট। ইয়াতে 3টা গাহৰি ৰাখিব আৰু আৰু আজি এই গাঁথনিটো কৰিব লাগিব। গাঁথনিটো আজি সম্পূৰ্ণ কৰি দিম বুলি ভাবিছোঁ। বাৰু যিমানটো পাৰোঁ সিমানটোৱে হৈ যাব। আৰু পোষ্ট দুটাও আছে, পোষ্ট দুটাও আজি ঢালি কৰি আদায় কৰি দিম বুলি ভাবিছোঁ। দাদাজনৰ কামটো আজৰি কৰি দিব লাগিব। আৰু গাহৰিকেইটা যিহেতু বহুত কষ্টত আছে, গতিকে আজি গাঁথনিটো আদায় কৰি দিম বুলি মই ভাবিছোঁ। মছলাটো চাওক কিমান দূৰত বনাই আছে গাইজ, বহুত দূৰত। সেইফালে দাদাজনে 1 বেগ চিমেণ্টৰ জোখা বালি পেলাই দিলে আৰু এই চিমেণ্টখিনি এতিয়া ঢালি পেলাই এতিয়া ধুনীয়াকৈ মিলাব আৰু মছলা হৈ যাব। তাৰপিছত মই গাঁথনিৰ কামটো আৰম্ভ কৰিম। Messengers reminding us that even the smallest rock can have a hand at sculpting worlds. Asteroid. ইটা লগাই ল'লোঁ আৰু এতিয়া গাঁথনি হ'ব আৰম্ভ। এইফালে মই এতিয়া মছলা পাৰিলোঁ, মছলা পাৰি এতিয়া ইটা বহাম। আৰু এখন হাতে কেমেৰা কৰাটো সম্ভৱ নহয়, গতিকে এতিয়া বাই বাই আৰু